Hi friends, Jobonika JB Vlogsলৈ আপোনালোকক জনাইছো স্বাগতম। এতিয়া মোৰ ভিডিঅ'ত এন্ট্ৰি এই গৰাকী আলহী আৰু আলহীৰ বাবে প্ৰস্তুতি এয়া কল পিঠা। এয়া মই বনাই আছো মাংসখিনি প্ৰায় এতিয়া হ'ব ৰৈছি এয়া চাহ মই এতিয়া দুটুকুৰামান মাংসৰ জোল চাই যাব দিওঁ খাম আৰু আপোনালোকক দেখাই খাওঁ কচিটো টেষ্টি কি বুলি ক'ম ন যি কৈ আছা ডাঙৰ ভাত লাগছি এই গৰম দিলে হয় নালাগে আমি গাঁৱলীয়া মানুহ আমি এনেকৈ খাম আৰু গৰম গৰমে পুৰা মাৰি দিম বাপ্পা ঐ দাঁত ছিঙি যাবই লাহেকে টান বস্তু চাৰবি গাৰবে যাবি শুনছা নাই ডুম্বুৰতো কবি লিখিত কৈছোন নকওঁ আৰু লিখিত আচলতে লিখিত কৈছিলো চাই থাকিব মাজে মাজে আহিব কৰিব আৰু আৰু ছাবস্ক্ৰাইবাৰ লগতে আপোনালোকৰ মৰম আশীৰ্বাদ আনিলো পাত ভাত খাবৰ কাৰণে পাতকেইখন শিকি দিম মাজতে কুটি দিলে জলদি যাব চাকমান লৈ পেলাই হ'ব তো ভীম ইয়াৰ পেটে ভীম আৰম্ভ হ'ব বহি যাম খানাত মাংস জোল আচল বস্তুৱে মাংস এয়া ভেন্দি ভাজি এয়া কণী ভাজি এয়া ভাজি ইমানটা জোল খাম মাংস খাওঁ খানা খোৱা কথা বেছিকৈ কথা নকওঁ নহ'লে এই মানে খাই কলপাতত ভাত খাই এক্সপিৰিয়েঞ্চ কেনেকুৱা তোমাৰ এইটো দাঙি দিলোঁ কলপাতত ভালকৈ দেখা আমাৰ আলহী যাব ওলাইছে আৰু কি খাব দিছে এইটো ৰাতি হ'লে আৰু এতিয়া কেইটা বাজিছে যাম আৰু হামাম আৰু বাজিছে কেইটা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব মোৰ মতে থাকিবই লাগে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ভাল কমেণ্ট কৰিলে ভাল লাগে দিয়কচোন আমি আৰু কিবা যদি ভুল হৈছে ক'ব কাৰণ নতুন মইতো নাজানোৱে ময়ো নাজানো এনেই আৰু অলপ চেষ্টা কৰি অকণমান নিজে ধেমালি কৰি সেইখিনি আপোনালোকক অলপ দেখাইছোঁ আৰু আমি কেনেকৈনো থাকোঁ ঘৰত হয়নে পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাওঁ